আজি আমাৰ এই তেলিপাৰাত আদিবাসী শহীদ ভৱন প্ৰাংগণত আমাৰ বিশেষকৈ এটা সম্বৰ্ধনা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানখিনি আকমাৰ যিসকল সদস্য আছে তেওঁলোকৰ তৰফৰ পৰা কৰা হৈছে যেহেতু কিছু দিন আগতে শান্তি চুক্তি সম্পন্ন হৈ গ'ল কাৰণ আমি ইয়াত 5টা সংগঠনত সকলো সিগনেটৰী বিলাকক মাতিছো সকলো সদস্যসকলক মাতিছো আৰু আমাৰ এই বিশেষকৈ আমাৰ এই বৃহৎ কাৰ্যসূচী যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে আমাৰ ৱেল উইচাৰ্ছ বিলাক আছে সকলোকে লগত লৈ আমি আগলৈ আগবাঢ়ি যাম আৰু নিশ্চয়কৈ আমি ভাবিব পাৰিছো যে আমাৰ জনগোষ্ঠীটো বৰ্তমানে হৈ যোৱা শান্তি চুক্তিৰ ফলত যথেষ্ট লাভান্বিত হ'ব আৰু আগলৈ কাম কৰি যাবলৈ এটা সুবিধা প্ৰদান কৰিব ভাবে যেহেতু আমাৰ জনগোষ্ঠীটো অতিকৈ পিছপৰা আমি প্ৰথমত আমি শিক্ষাৰ ক্ষেত্ৰত নজৰ দিব লাগিব ইফালে স্বাস্থ্যৰ ক্ষেত্ৰত আৰু খেতি বাতিৰ ক্ষেত্ৰত বিশেষভাৱে আমি প্ৰথম অৱস্থাত নজৰ দিব লাগিব ইয়াৰ কাৰণে এটা পৰিকল্পনা অলৰেডি চৰকাৰে বনাইছে যেহেতু আমাৰ এই নিপীড়িত নিষ্পেষিত আদিবাসী জনগোষ্ঠীটো উঠাই লৈ যাবৰ কাৰণে আগলৈ উন্নয়নৰ দিশত আগলৈ লৈ যাবৰ কাৰণে চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে যে এখন আদিবাসী পৰিষদ এখন গঠন কৰিব আৰু সেই পৰিষদৰ জৰিয়তে যিমানখিনি পুঁজিৰ দৰকাৰ আছে এইটো চেন্ট্ৰেল আৰু অসম চৰকাৰে মিলি তেখেতসকলে দিব আৰু সেই পুঁজিৰ জৰিয়তে আমি আমাৰ বিভিন্ন দিশত আমাৰ জাতিটোক উন্নয়নৰ দিশত আগবঢ়াই লৈ যাম ইতিমধ্যে আমাৰ শান্তি চুক্তি হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আৰ্মছ লে ডাউন চেৰেমনি আছে এইটো হোৱাৰ পিছত খুব সোনকালে আমি গম পোৱা মতে খুব সোনকালে তেখেতসকলে এই বডিটো বনাব আৰু দায়িত্ব অৰ্পণ কৰিব তাৰ মাজত বিশেষকৈ 5টা গ্ৰুপ আমি একেলগে আছো আৰু তাৰ মাজতো 3টা সংগঠনৰ মাজত এটা বিভেদ আছে এই বিভেদ মতে টোটাল 8টা গ্ৰুপ হৈছিল আৰু সকলো গ্ৰুপকে আমি ইয়াত ইনভাইট কৰিছিলো কিন্তু দেখা গ'ল কিছুমান ইয়াত আহি পোৱা নাই চাগে আশা আছে হয়তো আহিব তেখেতসকলে যিহেতু আমাক কথাও দিছিল হয়তো অলপ পলমকৈ আহিব পাৰে আৰু আমাৰ মাজত যি সংঘাত বা তেনেধৰণৰ মনোমালিন্য এইটো আমি আমাৰ মাজত এটা ভাল পৰ্যায় এটাত লৈ আনিম বুলি আমাৰ সংকল্প আছে আৰু আমি যদি সেইটো সফল নহওঁ তেনেহ'লে আমাৰ ভৱিষ্যত কাৰ্যপন্থাত হয়তো আঘাত আহিব পাৰে